हरखाब जाब्रबथायखौ होबथानो थाखाय रायजो सरकारा गुबुन गुबुन राहा लादोंब्लाबो गसाइगावनि बावरागुरियाव मोनसे गिख्रंथाव जाब्रबथाय। गोदान बोसोरनि रंजानायनि मुङै बयबो जादों लोंदों रंजादों, नाथाय बेनि गेजेरावनो मोनसे दुखुनांथाव खौरां। गसाइगाव महकुमानि सिङाव थानाय बावरागुरि थिनियालियाव गंसे AS01JC 1302 नम्बरनि 12 साखानि आलुजों बुंफबनाय ट्राक गारिया माखासे गलाफोरजों लोगोसे गंसे कार आरो बाइकखौ सौख्रेबलाङो, जाहोनाव जायगायावनो 2 सुबुंनि जिउ गोमायो। दासिमाव जिउ जोबनाय सुबुंखौ सिनायनो मोननाय जायाखै। जाथायनि सायाव पुलिस बिफाना गोख्रों संदानगासिनो दं होननानै मिथिनो मोननाय जादों। আজি দুর্ভাগ্যজনক আমার এই ভাওরাগুড়ি যে শংকৰদেৱ শিশু নিকেতন শংকৰদেৱ স্কুলৰ সন্মুখত দুৰ্ভাগ্যজনক মানে এক্সিডেণ্ট পাঞ্জাব ট্ৰাক এইটো চাগে আলু আছে তো এই ট্ৰাকে মানে কন্ট্ৰোল নোহোৱাকৈ ডাইৰেক্ট মানে এক্সিডেণ্ট হয়। 2জন স্পট ডেথ হৈছে, এজন এতিয়াও গাড়ীৰ তলত আছে আৰু এজন সাইটৰ পৰা কিবা ফলৰ কিবা বিক্ৰী কৰি আছিল, তেওঁ স্পট ডেথ হৈছে ইতিমধ্যে আমি দেখা পালোঁ। আৰু এজন এতিয়াও মাইকী মানুহ হয়, এইটো এতিয়াও গাড়ীৰ তলত আছে, তেওঁৰ বাচ্চা স্কুলত আছে। তো এই বাচ্চাক লোৱাৰ কাৰণে আহিছিল, কিন্তু দুৰ্ভাগ্যজনক তেওঁ বহি থকা অৱস্থাত গাড়ীটো আহি একেবাৰে ওপৰ দি উঠাই দি মানে দোকানো এটা অলপ সাইডত লাগি গৈছে, ৰাস্তাৰ পৰা বহুত ভিতৰত সোমাই গৈছে। এইটো বহুত দুৰ্ভাগ্যজনক ঘটনা। এই ভাওৰাগুৰি অঞ্চলত ইয়াৰ প্ৰথম মানে এনেকুৱা দুৰ্ঘটনা হ'ল বুলি আমি এই অঞ্চলৰ মানে দুৰ্ভাগ্য ঘটনা বুলি আমি ক'ব লাগিব। এইটো বহুত দুখজনক ঘটনা হৈছে। লগত আৰু এটা এল্ট্ৰ' গাড়ী এটা থিয় হোৱা আছিল, অল্টো, এইটো সাইডত থিয় হোৱা আছিল। এইটো মানে খুন্দা মাৰি একেবাৰে এইটো কিবা চেপেটা হৈ গ'ল। এইটো বহুতভাৱে কিবা হৈছে আৰু যিটো ফল বিক্ৰী কৰা কিবাটো এইটো একেবাৰে নোহোৱা হৈ গ'ল, এইটো ওপৰ দি উঠি গৈছে। তো বহুত দুখজনক ঘটনা হৈছে, ইয়াত বহুত ক্ষতিগ্ৰস্ত হৈছে। দোকানো এটা কিবা হৈছে, লগতে স্কুলৰ যিটো গেট আছিল কিবা এইটো মন্দিৰ চৌহদত হয়, মন্দিৰ চৌহদৰ ভিতৰত সোমাই গৈছে গাড়ী। আপোনাৰ কি বুলি ক'ম, এইটো ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ গাফিলতিতে হৈছে। হয়তো ড্ৰাইভাৰ আৰু হেণ্ডিমেন কিবা সিহঁতে হয়তো টোপনিত আছিল, নহয়বা কিবা নিচাগ্ৰস্তত থকাৰ কাৰণে এনেকুৱা ঘটনা হৈছে, নহ'লে দিন দুপৰতে এনেকুৱা ঘটনা হোৱাটো একদম দুৰ্ভাগ্যজনক। কাৰণ ৰাতি হ'লেও বেলেগ কথা আছিল, দিন দুপৰতে হয়তো ড্ৰাইভাৰ বা যোনে হেণ্ডিমেন আছিল দুজনে কিবা নিচাগ্ৰস্ত থকাৰ কাৰণে এনেকুৱা ঘটনা হোৱাটো আমি ভাবিছোঁ। ড্ৰাইভাৰ হেণ্ডিমেন এতিয়া আমি ইয়াত আহি পোৱা নাই, হয়তো পুলিচৰ আওতাত থাকিব পাৰে।